ধাৰাসাৰ বৰষুণৰ ফলত গোটেই গুৱাহাটীখন এতিয়া বানপানীত ডুব গৈ আছে। এয়া হৈছে ৰুক্মিণী গাঁৱত পানী হোৱাৰ অন্যতম কাৰণ। এইটো দেখিছে ইয়াতে এখন গাৰ্ডৱাল আছিল, গাৰ্ডৱালখন অতি বিপদজনকভাৱে খহি পৰিছে ইয়াতে। এইটো বানপানী এতিয়া কি ক'ম, আগতো অলপ পাৰ হৈ গৈছিল পানী, দলং বনোৱাৰ কাৰণে পাৰো নহয় পানী, ইয়াতে জাম লাগি গৈছে। আগতে আমাৰ এই দোকান এতিয়ালৈকে মানে পানী ইমান নোসোমাইছিলে, এইবাৰতো বাপৰে গোটেই সোমাই পুৰা পানী ওপৰত। আচ্ছা, দুইফালৰ পৰা অপশ্যনে নাই, পানী ওলাই যাব লাগে কিন্তু পানীটো উল্টাই মানে নৈখনৰ পৰা উভতি আহে। আচ্ছা, কি কাৰণটো কি ইয়াত পানীটো কিয় ওলাই নাযায়? ড্ৰেইনৰ কাৰণে। ড্ৰেইন কি চাফা নকৰে নেকি? ড্ৰেইনটো চাফা কৰে, অলপ কম কৰে, জাবৰবিলাক জমা হৈ থাকে, সদায় এইটো চাফা নকৰে নহয়। হয়, এইটো প্ৰতি বছৰে হৈ আছে এনেকৈ পানী। बेसी हो इबार बेसी हो थोड़ा सा पानी होते ही पूरा जाम हो जाता क्यों नाला सफाई नहीं करता है है। क्या? नाला सफाई कोई आता ही नहीं है, जीएमसी का लोग टाइम पे नहीं आता। आया ही नहीं है, कोई देखा ही नहीं है। ये पानी बारिश नहीं आएगा तब भी ये पानी नहीं निकलेगा। স্কুল নহয়, প্ৰায় বাৰিষা 3 মাহ স্কুলে নহয়। আৰু এই বিষয়ে আমি ইতিমধ্যে চৰকাৰক বহুতবাৰ জনোৱা হৈছে, আমাৰ শিক্ষা বিভাগক। এইটো কোনে মানে ইমান গুৰুত্ব দিয়া নাই। মানে এক জেগাত বৰষুণ হ'লে এই স্কুলখন বানপানীৰ তলত ডুব যায়। 19 এপ্ৰিলৰ বান বিভীষিকাৰ 48 ঘণ্টা পিছত আমি গুৱাহাটীৰ বিভিন্ন ঠাইত গৈ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ কাৰণসমূহ বিশ্লেষণ কৰিছিলোঁ, অনুসন্ধান কৰিছিলোঁ আৰু তাৰ স্থানীয় ৰাইজৰ লগত কথা পতাৰ যত্ন কৰিছিলোঁ। তাৰেই ভিত্তিত এই প্ৰতিবেদন আপোনালোকক। নমস্কাৰ, বিষয় বিশেষ গ্ৰাউণ্ড জিৰ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে জানে, যোৱা 48 ঘণ্টাত গুৱাহাটীত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত গোটেই গুৱাহাটীখন এতিয়া বানপানীত ডুব গৈ আছে। এতিয়া 48 ঘণ্টা হৈ যোৱাৰ পিছতো গুৱাহাটীৰ বিভিন্ন ঠাই, ৰুক্মিণী গাঁৱকে ধৰি বিভিন্ন ঠাই পানীত ডুব গৈ আছে। আমি এতিয়া আছোঁ ৰুক্মিণী গাঁও। আমি গুৱাহাটীৰ আজি বিভিন্ন অঞ্চল ভ্ৰমণ কৰিম, যিবোৰ ঠাই এতিয়াও পানীত ডুব গৈ আছে আৰু তাৰ আচল কাৰণবোৰ জানিম। আপোনালোকে জানি আচৰিত হ'ব যে ইয়াৰ অন্যতম এটা কাৰণেই হৈছে গুৱাহাটীত খৰালিৰ সময়ত অতিৰিক্ত পানী, বৰষুণৰ অতিৰিক্ত পানী কোনফালেদি ওলাই যাব সেইটোৰ কোনো ব্যৱস্থা নকৰাৰ কাৰণে আজি এতিয়া এজাক ডাঙৰ বৰষুণ দিয়াৰ পিছতেই গুৱাহাটীৰ বহু অঞ্চল পানীত ডুব গৈ আছে আৰু জনতাই দুৰ্ভোগ ভুগিবলগীয়া হৈছে। অন্য এটা দৃশ্য দেখুৱাইছোঁ, এয়া হৈছে ৰুক্মিণী গাঁৱত শেহতীয়াকৈ নিৰ্মাণ কৰা ফ্লাইঅভাৰখনৰ তলৰ অংশ। ইয়াতে গাড়ী পাৰ্কিঙৰ ব্যৱস্থা কৰিছিল, কিন্তু ইয়াতো পানী ওলাই যোৱাৰ কাৰণে কোনো সুব্যৱস্থা নাই, যাৰ কাৰণে এতিয়াও গোটেইখন একদম বোকাময় হৈ পৰিস্থিতি হৈ আছে। বানপানীৰ পিছত গোটেইখন বোকা আৰু কদৰ্যময় পৰিৱেশ সৃষ্টি হৈছে আৰু এনেকৈয়ে ৰাইজে ইয়াতে গাড়ী পাৰ্কিং কৰিবলৈ বাধ্য হৈছে। এয়া চাওক, গোটেইখন কদৰ্যময় পৰিৱেশ। এয়া হৈছে ৰুক্মিণী গাঁৱত পানী হোৱাৰ অন্যতম কাৰণ। এইটো দেখিছে ইয়াতে, এইটো বাহিনী নদী নহয় জানো? এইটো আপোনাৰ গ্লাছ কেইটা চাফা কৰিছিল আপুনি দেখাত? সদায় চাফা কৰোঁ। সদায় চাফা কৰে। তাৰপিছতো হৈছে মানুহ পাব্লিকে ভাল হ'ব লাগে, পাব্লিকে যদি জাবাৰটো নেপেলায়, আচ্ছা, ড্ৰেইনটোতো ক্লিয়াৰে থাকিব না। যদি পাব্লিকে পেলাই থাকে ড্ৰেইনটোতো বন্ধই হৈ থাকিব, এনেকুৱাই হৈ থাকিব। এই গোটেই ড্ৰেইনটো, এইটো আচলতে ড্ৰেইন নহয়, এইটো এটা নদী, বাহিনী নদী। আৰু এই গোটেই নদীটো এতিয়া ইয়াতে জাবৰ জোথৰেৰে ব্লক হৈ গৈছে। এখন গাৰ্ডৱাল আছিল, গাৰ্ডৱালখন অতি বিপদজনকভাৱে খহি পৰিছে ইয়াতে। এইটো এটা এপাৰ্টমেণ্ট, ইয়াতে পানী এতিয়াও একাঠু পানী ইয়াতে। এই যে নদীটো, এই যে ইমান জাবৰ জোথৰ ভৰ্তি হৈ আছে, GMC লাষ্ট কেইটা চাফা কৰিছিল এইবিলাক? এইবিলাকতো এনেই মাজে মাজে কৰি থাকে, হয়, কিন্তু এইটো ক'ৰ পৰা আহি গৈছে, ইমান আগততো ইমান নাছিলে, অঁ, ক'ৰবাৰ পৰা আহিছে। ইয়াততো প্ৰতিবাৰে বানপানী হয় এনেকৈ, কিন্তু মানে কোনো ব্যৱস্থা নাই আৰু। ডাঙৰ ফ্লাইঅভাৰ হৈ গ'ল, কিন্তু বানপানীৰ সমস্যা সমাধান নহ'ল। কি ভাবে আপোনালোকে, কিয় বানপানী হৈছে? এইটো বানপানী এতিয়া কি ক'ম, আগতো অলপ পাৰ হৈ গৈছিল পানী, দলং বনোৱাৰ কাৰণে পাৰো নহয় পানী, ইয়াতে জাম লাগি গৈছে। ব্ৰিজৰ কাৰণে বেছি বেয়া হৈছে নেকি পৰিস্থিতি? ব্ৰিজৰ কাৰণে বেছি বেয়া হৈছে। আচ্ছা, পানীটো মানে কোনফালেদি ওলাই যাবলগীয়া হিচাপমতে ইয়াৰে পানীটো কোনফালেদি ওলাই গৈছিল আগতে? আগতেতো ড্ৰেইনতে ওলাই, কিন্তু এতিয়াতো ড্ৰেইনো ইমান হোৱা নাই, ক'ৰ পৰা আহি গৈছে পানী। ড্ৰেইন মানে ভালকে চাফা নকৰে, ভালকে চাফা নকৰে। ভালকে চাফা নকৰে। আপুনি ইয়াতে থাকে, আপোনালোকৰ সম্পত্তি বহুত নষ্ট হৈছে। গাড়ীবিলাক বাদ বাকীতো একো নাই, আমি চব ওপৰতে থাকে মানুহ, হয়, তলৰ গাড়ীবিলাক বেয়া হৈছে, গাড়ী নষ্ট হৈ গৈছে। এইটো একেই ৰুক্মিণী গাঁৱৰে এটা অন্য পথ, এতিয়াও পানীত 48 ঘণ্টাৰ পিছত পানীত ডুব গৈ আছে। গোটেই জাবৰ জোথৰ ইয়াতে আহি পেলাই ইয়াতে জমা হৈছে। সময়মতে এইবিলাক যদি নিষ্কাশনৰ ব্যৱস্থা গুৱাহাটীত থাকিল হয়, তেনেহ'লে গুৱাহাটী এনেকৈ বানপানীত ডুব যাব নালাগিল হয়। মানে বানপানী যে হৈছে, নলা চাফা নকৰাৰ কাৰণে হৈছে নহয় জানো? আপুনি কি ভাবে? এইটো নলাৰ প্ৰব্লেম নহয়, আচল প্ৰব্লেম হ'ল ভৰলুৱে পানীটো নাটানিলে নলাবিলাক চাফা কৰি দিলেও পানী কোনফালে যাব। ভৰলুটো মানে খান্দিব লাগে, ভৰলু খান্দিব লাগে, নাইবা আৰু এখন ভৰলু বনাব লাগে। আচ্ছা, ইয়াতো প্ৰতি বছৰে হয়, মানে যোৱাবাৰত ডাঙৰ তাৰমানে নলা যিমান চাফা কৰিলেও
যদি মেইন লাইনটোৱে পানী নাটালে ঘৰলৈ যিটো পাম্পিং কেপাচিটি সেইটো আমি ডাবল কৰিব লাগিব, ট্ৰিপল কৰিব লাগিব, নাইবা অন্য ধৰণৰ কথা চিন্তা কৰিব লাগিব। তেতিয়া গুৱাহাটীৰ পানী ৰুক্মিণীগাঁও সমস্যা নহয়তো, এটাই গুৱাহাটীৰ সমস্যা। এটাই গুৱাহাটীৰ সমস্যা সমাধান কৰিবলৈ হ'লে এটাই বস্তু আপুনিও লক্ষ্য কৰিছে নিশ্চয়, মেইন বস্তু হ'ল ঘৰলৈ পানী নাটানে। ঘৰলৈ পানী টানিব পাৰিলে ইয়াত পাম্প ছেট মেচিন দিব লাগে যে পাম্পিং কৰাৰ দৰকাৰ নাই। গতিকে মেইন আমাৰ গুৱাহাটী ঠিক কৰিবলৈ হ'লে আমাক লাগিব ঘৰলৈ যিটো কেপাচিটি পানী টানা সেইটো ডাবল ট্ৰিপল কৰিব লাগিব। তেতিয়াহে আমি গেটাৰ গুৱাহাটীৰ যিটো পানীৰ সমস্যা সেইটো কিছু সমাধান কৰিব। আচ্ছা, যোৱাবাৰতো আপোনালোকে প্ৰতিবাদো কৰিছিল বানপানী মানে এইটো প্ৰতিবাদটো কৰি থকা যায়। প্ৰতিবাদ নকৰিলেও চৰকাৰে বা গভৰ্ণমেণ্টে বা মিউনিচিপালিটিয়ে এইটো জানে যে ইয়াত পানী হয়। হয়। পানী হয়, আমাৰ সমস্যা হৈছে এইটো চৰকাৰেতো গোটেই গম পায়। গতিকে প্ৰতিবাদ যোৱাবাৰো হৈছে, এইবাৰো হ'ব। সেইখিনি নহয়, আচলতে সমস্যাটো কেনেকৈ সমাধান কৰা যায় হয়। তাৰ কাৰণে সক্ৰিয় ভূমিকা বিভাগীয় কৰ্তৃপক্ষই ল'ব লাগে। আপুনি কি ভাবে মানে ইমিডিয়েটলি কি কৰিব লাগিব? এতিয়াতো বাৰিষা আহি গ'ল। এই বছৰৰ কাৰণে ইউনিট কয় কাৰণে কেৱল ৰুক্মিণীগাঁৱৰ যদি কয় হয়। তেতিয়াহ'লে এই যিটো আপোনাৰ ৰুক্মিণীগাঁৱৰ ঘৰলৈ পানী যিটো ইফালে সোমায় তাত বান্ধ দিলে, এটা গাৰ্ডৱাল এখন দিলে, কিন্তু গাৰ্ডৱালখন আপোনাৰ হাত কৰি থৈ দিলে। সেইটো আগুৱাব লাগিব আৰু অন্ততঃ 20-25 মিটাৰ যদি আগুৱাই দিয়ে তেতিয়াহ'লে ইয়াত এটলিষ্ট 50% আমাৰ ৰুক্মিণীগাঁৱৰ পানী সমস্যাটো কমে। কাৰণ মেইন সেইফালেদি পানী সোমায়, ইফালেদিও পানীটো আহে, দুইটা পানী লগ লাগি পেলাই পানীটো বৃহৎ হয়। আচ্ছা, ইয়াতো যোৱাবাৰো বানপানী হৈছিলে, যোৱাবাৰো বানপানী হৈছিলে, এইবাৰো হ'ল। এবাৰো মানে কি একো কাম পানী বেছি। কি মানে যোৱাবাৰ কামেই নকৰিলে কেনেকুৱা বানপানীত চৰকাৰে? যোৱাবাৰ তেনেকৈতো একো কাম নাই। এনেকুৱাই আগতে যেতিয়া ৰাস্তাটো বনাইছিলে তেতিয়া ধৰি লওক অকণমান ওখৰাই আছিলে, পাছত যেতিয়া আকৌ ড্ৰেইনটো বনাই পিনি বেছি দহে হৈ দিলে। আচ্ছা, এবাৰ পানী আৰু বেছিহে হোৱা হ'ল। বেছিয়ে হৈছে ন? আগতে আমাৰ এই দোকান এতিয়ালৈকে মানে পানী ইমান নোসোমাইছিলে, এইবাৰতো বাপৰে গোটেই সোমাই পূৰা পানী ওপৰলৈ। আচ্ছা, মানে মেইনলি পানীটো ক'ৰ পৰা সোমাই আহে? মেইনলি পানীটো এতিয়াতো আপোনাৰ নৈখনেই অভাৰফ্ল' হৈ যায়। নৈখনৰ অভাৰফ্ল' হৈ পানীটো ডাইৰেক্ট আপোনাৰ এইপিনে গুচি আহে। আচ্ছা, তাৰপিছত আকৌ ডাউন টাউনৰ ফালৰ পৰা এইটো যিটো আছে যে টিনেলটো, হয় সেইফালৰ পৰা পানীটো আহে। হয়। মানে দুয়োফালৰ পৰা অপশ্যনে নাই, পানী ওলাই যাব লাগে কিন্তু পানীটো উল্টাই মানে নৈখনৰ পৰা উভতি আহে। আচ্ছা, নৈখন মানে চাফা টাফা হৈ নাথাকে চাগে, নৈখন ভালকৈ নৈখন ড্ৰেজিং চাফা কৰিছিলে কিন্তু হ'লেও নৈখন মোৰ মতে বাম হৈ আছে আৰু। বাম হৈ মানে আছে। আগতকৈ জাবৰ বহুত বেছি হ'লতো আজিকালি। নৈখন মানে চাফা কৰাৰ প্ৰয়োজন আছে আৰু। প্ৰয়োজন আছে। নৈখন অকণমান দ কৰিব লাগিব, তেতিয়াহে পানী টানিব। নৈখনে যদি বাম হৈ থাকে তেতিয়া ক'ৰবাত পানী আৰু মিউনিচিপালিটিয়ে চাব লাগিব আৰু কি হয়, খৰালি মাহত কাম কৰিব লাগিব আৰু। খৰালি মাহত কাম কৰিব লাগিব, তেতিয়াহ'লে মানে বাৰিষালৈ ৰৈ থাকিলে নহ'ব, আগতে প্ৰস্তুতি চলাই থাকিব লাগিব। তেতিয়াহে আৰু এতিয়াতো বাৰিষা আহি গ'ল আৰু। এটা বাৰিষা সোমালেই আৰু আৰম্ভ হৈছেহে, আৰু হয়। কিমানৰ ওচৰত কি হয় হ'ব লাগিব। আপোনাৰ কি দোকান আছে ইয়াতে? এইখনে আমাৰ হয় নেকি? ক্ষতিগ্ৰস্ত হ'ল এইবাৰ? হৈছে আপোনাৰ, এতিয়া ধৰি লওক দোকানটোতো খুলিব পৰা নগ'লে। এতিয়া আপোনাৰ দেওবাৰলৈকে বন্ধ আছিলে, কালিৰ পৰা আমি দোকান খোলাৰ কথা আছিলে, কিন্তু কালিতো সেয়া ভিতৰলৈকে পানী খোলা নহ'লে। তাৰপিছত আজিও এয়া গতি আৰু কি হয় বৰষুণটো ব্যৱসায় মানে একেবাৰে বন্ধ হৈ গৈছে। লোকচান। হয়, এইটো হৈছে পাম্প ষ্টেচন। গোটেই যিবিলাক পানী জমা হৈছে এইটো আনি পেলাই এইখন হৈছে বাহিনী নদী, আৰু আপুনি বাহিনী নদীখন চাওক, এই তাত গোটেই জাবৰ জমা হৈ আছে। মানে নদীখনৰ বহন ক্ষমতা একেবাৰে নাই। এই ৰুক্মিণীগাঁও তথা গুৱাহাটীৰ পূব অংশৰ বানপানীৰ মূল কাৰণটোৱে হৈছে এই নদীখনৰ বাম হৈ যোৱাটো। চৰকাৰে পদক্ষেপ লৈ পেলাই এইখন খান্দিব পাৰিব লাগিছিলে, কিন্তু তেওঁলোকে ইয়াতে নদীখন খন্দাৰ সলনি ফ্লাইঅভাৰখন বনোৱাতে বেছি মনোযোগ দিলে, যাৰ ফলত এতিয়া পুনৰবাৰ ৰুক্মিণীগাঁৱকে ধৰি দিছপুৰ আৰু গড়িয়চা বেলতলাৰ এটা বৃহৎ অংশ বানপানীত বুৰ গৈছে, আৰু ৰাইজৰ বহুত টকা পইচা লগতে সা সম্পত্তিত ভাঙি গৈছে। আমি এতিয়া ৰুক্মিণীগাঁৱৰ অকণমান ভিতৰৰ ফালে আছোঁ। ইয়াতো এনেকৈ আজি 48 ঘণ্টাৰ পিছতো পানী ভৰ্তি হৈ আছে, প্ৰায় একাঠু পানী। আপোনালোকে দেখিছে সৌ তাত ৰছী টানি পেলাই অঞ্চলতে ঘেৰি থৈ দিয়া আছে। তাত মানে কিছুদিন আগতে নলাৰ কাম কৰিছিল, কিন্তু নলাৰ কামটো সম্পূৰ্ণ নহ'ল, আৰু গোটেই অঞ্চলটো এতিয়া পানীত ডুবি গ'ল। আৰু এতিয়া ইয়াতে এনেকৈ ৰছী বান্ধি পেলাই তেওঁলোকে যাতে এক্সিডেণ্ট নহয় তাৰ কাৰণে ব্যৱস্থা কৰি থৈ গুচি গৈছে। প্ৰতি বছৰে এনেকৈ বানপানী হয় নহয় জানো? প্ৰতি বছৰে হয় পূৰা বানপানী। এইখিনি এইটো মানে ওলাব নোৱাৰা হৈ যায়। কি কাৰণটো কি? ইয়াত পানীটো কিয় ওলাই নাযায়? ড্ৰেইনৰ কাৰণে
ড্ৰেইন কি চাফা নকৰে নেকি? ড্ৰেইনটো চাফা কৰে, অলপ কম কম কৰিব পাৰে, আৰু জাবৰবিলাক জমা হৈ থাকে, সদায় সদায় এইটো চাফা নকৰে নহয়। হয়, এইটো প্ৰতি বছৰে হৈ আছে এনেকৈ পানী। প্ৰতি বছৰে হয়। এইবাৰ বেছি হ'ল, এইবাৰ বেছি হ'ল। কি কাৰণে হৈছে এইবাৰ বেছি? ক'বই নোৱাৰে কেনেকৈ যেন কি কৰে, মানে 48 ঘণ্টা হৈ গ'ল পানী ওলাই যোৱা নাই এতিয়ালৈকে। ওলাই যোৱা নাই, এই চাওক না কেনেকুৱা হৈছে। হয়, মানে ইয়াতো প্ৰতি বছৰে এনেকৈ পানী হয় নহয় জানো? হয়, প্ৰতি বছৰে হয়। মানে কি কাৰণত হয় আপুনি কি ভাবে? নাজানো, ইয়াতে মানে মই ইয়াতে দোকান দিয়াৰ পিছত আজি মোৰ 12 বছৰ হ'ল, কিন্তু মই পানীয়ে দেখা পাই আছোঁ, কোনো সলিউশ্যন নাই। নলা চাফা নহয় নেকি ইয়াত? নলা চাফা নহয়, নলা যদিও চাফা কৰে মানে ওপৰত থৈ দিয়ে, সেইটো যে লৈ যাব লাগে সেইটো নলয় কেতিয়াও, আল্টিমেটলি মানে নলাটো আকৌ মানে জমা হৈ যায়। জমা হৈ যায়। আমাৰতো বানপানী হ'লে আমাৰ দোকানো বন্ধ থাকে, ইয়াতে বিজনেছ যিমান কৰে চবৰে অসুবিধা, বহুত লোকচান হৈ যায় আৰু। বহুত লোকচান হয়। এইবিলাক ৰাস্তাততো এতিয়াও পানী শুকুৱাই নাই, 48 ঘণ্টা হৈ গ'ল। মানে বৰষুণ দিলেই পানী আহি যায় পানী হৈ যায়। ইয়াতে। মানে ইয়াতেতো মিনিষ্টাৰৰ ঘৰ আছে আৰু বহুত ডাঙৰ ডাঙৰ মানুহ আছে, কোনো কেয়াৰ নলয়। মানে কি ক'ম আৰু, একেই পৰিস্থিতি আৰু। একেই পৰিস্থিতি। হয়, আমি এতিয়া আছোঁ হাতীগাঁৱত, আৰু হাতীগাঁৱতো সেই একেই অবৰ্ণনীয় পৰিস্থিতি। এই মুহূৰ্তলৈকে 48 ঘণ্টা হৈ গ'ল বৰষুণ দিয়া, কিন্তু এতিয়াও সেই পানী ভৰ্তি হৈ আছে ৰাস্তাত। এইটো হৈছে বশিষ্ঠপুৰ বাইলেন 2 আৰু এইটো হৈছে বাইলেন 2ৰ অৱস্থা। বাইলেন 2ৰ ইফালেও ওখ ইফালেও ওখ, মাজৰখিনি তৰীয়াৰ নিচিনাকৈ পানী জমা হৈ আছে। হয়, অকল এইটো খণ্ডতে পানী জমা হৈ আছে। এইখিনিত পানীটো কোনো ওলাই যোৱাৰ ৰাস্তা নাই ইয়াতে। बहुत पानी होता है, इसका कोई इलाज नहीं है। थोड़ा सा पानी होते ही पूरा जाम हो जाता क्यों नाला सफाई नहीं करता है है। क्या? नाला सफाई कोई आता ही नहीं है। अभी 5 दिन पहले करा था, कोई उपाय नहीं है, वापस खराब हो रहा है। क्यों? नाला जाम के कारण। नाला जाम के कारण। नाला सफा नहीं है तो जाम, तो ये पानी कहाँ जाएगा बताइए आप। अच्छा, जीएमसी का लोग टाइम पे नहीं आते? आया ही नहीं है, कोई देखा ही नहीं है। 5 दिन पहले थोड़ा सा नाला देखा, सफा किया था, लेकिन उसके बाद में कोई आदमी नहीं है। ये पानी बारिश नहीं आएगा तब भी ये पानी नहीं निकलेगा। ये बारिश का पानी है, नाला का पानी है, सारा ही पानी है ये। आप लोगों का तो बिजनेस का बहुत नुकसान हुआ है। बहुत नुकसान होता है भैया, कोई उपाय नहीं है। ये तो- ये 4 दिन तक पानी नहीं सूखेगा, ये ऐसे का ऐसा ही रहेगा। हर साल ऐसा सिचुएशन होता है। हर साल होता है भैया। थोड़ा सा पानी आने से डर लगता है। हमारा दुकान में रात को अगर पानी बाहर, सामान बाहर रह गया तो सोचिए पूरा तालाब बन जाएगा पूरा दुकान में। थोड़ा सा सरकार को बोलो भैया, क्या थोड़ा इसको ठीक कर दो, और हमें कुछ नहीं चाहिए। ये देखिए, ये ऐसे आएगा पानी और दुकान के अंदर घुस जाएगा पानी। হয়, এগৰাকী মহিলা, তেখেতৰ ইয়াতে এখন দোকান আছে, আৰু তেখেতে কৈছে যে প্ৰতি বছৰে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয়, আৰু ইয়াৰ ব্যৱসায়ীসকলে সাংঘাতিক লোকচানৰ সন্মুখীন হয়। ইয়াতে নলা চাফা কৰাৰ কোনো ভাল ব্যৱস্থা নাই, যাৰ কাৰণে ইয়াত পানীখিনি ওলাই যাব নোৱাৰে। এয়া চাওক, গোটেইখন সাগৰ সদৃশ হৈ আছে। আমি আছোঁ এতিয়া দিছপুৰ কেপিটেল কমপ্লেক্সৰ নিচে ওচৰত থকা এখন প্ৰাথমিক বিদ্যালয়। ধাৰাসাৰ বৰষুণ হোৱা 48 ঘণ্টা হৈ গ'ল, কিন্তু এতিয়াও বিদ্যালয় কমপ্লেক্সৰ ভিতৰত একাটো পানী। আৰু ইয়াৰ শিক্ষকসকলে আমাক জনোৱা মতে প্ৰতি বছৰেই এনেকৈ বছৰৰ প্ৰায় 3টা মাহ একমাত্ৰ বানপানী আৰু ৱাটাৰ লিভিঙৰ কাৰণে এই বিদ্যালয়খনৰ পাঠদান ব্যাহত হয়। এই বিদ্যালয়খন হৈছে সিজুবাৰী প্ৰাথমিক বিদ্যালয়, আৰু এইটো আছে হাতীগাঁও মেইন ৰোডৰ নিচে কাষতে। আৰু ইয়াতে হাতীগাঁও মেইন ৰোডৰ এই অংশটো বৰ্তমান পানীত ডুবি আছে, লগতে স্কুলখনৰ চোতালখনো পানীত ডুবি আছে, যাৰ কাৰণে ইয়াতে বৰ্তমান পাঠদান ব্যাহত হৈ পৰিছে। আজি 6-7 বছৰ হ'ল, মানে এক জেগাত বৰষুণ হ'লে এই স্কুলখন বানপানীৰ তলত ডুব যায়, আৰু যাৰ ফলত আমাৰ স্কুল নহয়, প্ৰায় বাৰিষা 3 মাহ স্কুলে নহয়। আৰু এই বিষয়ে আমি ইতিমধ্যে চৰকাৰক বহুতবাৰ জনোৱা হৈছে। আমাৰ শিক্ষা বিভাগক, অসমৰ শিক্ষামন্ত্ৰী, আমাৰ লোকেল MLA, আমাৰ JMCৰ মেয়ৰ, তেখেতকো জনোৱা হৈছে, আমাৰ ৱাৰ্ড মেম্বাৰকো জনোৱা হৈছে। এইটো কোনে মানে ইমান গুৰুত্ব দিয়া নাই। চাবাইখনৰ এখন চৰকাৰী স্কুল, এই স্কুলখনত প্ৰতি বছৰে যদি এনেকৈ বানপানী হয়, তাৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীৰ ক্ষতি হয়, যথেষ্ট ক্ষতি হয়। আমি সময়মতে যিখিনি পাঠদান দিব লগা হয় সেইখিনি আমি দিব নোৱাৰোঁ। চৰকাৰী স্কুলত যদি এনেকৈ মানে বানপানী হ'লে আমাৰ গাৰ্জেনবিলাকৰ কিছুমান গাৰ্জেন ল'ৰা ছোৱালী দিবলৈ টান পায়, কাৰণ চবেই ভাবে নিজৰ ল'ৰা ছোৱালী অলপ ভাল কৰাৰ কাৰণে যে বাৰিষাৰ 3 মাহ যদি স্কুলেই নহয়, তেওঁলোকে সেইকাৰণে আমাৰ স্কুলত বহুত গাৰ্জেনে ভাল গাৰ্জেন ল'ৰা ছোৱালী দিব নিবিচাৰে, তেওঁলোকে প্ৰাইভেটত যাব বিচাৰে। আমি সুধো কিয় যায় আপোনালোকে? আমাৰ স্কুলত শিক্ষা দীক্ষা ইমান বেয়া নহয়, মানে এতিয়া আমাৰ যথেষ্ট সংখ্যক টিচাৰ আছে, খালি তেওঁলোক কয় নাচাওক বাৰিষা 3 মাহ যদি আপোনালোকে স্কুলেই নহয়, তো আমাৰ ল'ৰা ছোৱালী কি শিকিব? আমাৰ বহুত ল'ৰা ছোৱালী আমাৰ শিক্ষাৰ
2009 যিটো আইন অনুসৰি শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। আৰু এই বিষয়ে আমি চৰকাৰক আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ কৰোঁ, দিছপুৰৰ গাতে লাগি থকা চৰকাৰী এখন স্কুল চিজুবাৰী প্ৰাথমিক বিদ্যালয় আপোনালোকে দেখাই পাইছে 1946 চনত এইখন স্কুল স্থাপিত হৈছে। মানে এই চৰকাৰে অলপ যদি নজৰ দিয়ে যে এই চৰকাৰী স্কুলবিলাকত যিখিনি নিম্নতম সা সুবিধা সেইখিনি দিলে তেতিয়া আমাৰ নিশ্চয় আমাৰ গাৰ্জেনবিলাকে আমাৰ স্কুল ল'ৰা ছোৱালী দিব, নহ'লে আমাৰ স্কুলৰ ল'ৰা ছোৱালী দিব নিবিচাৰে। আৰু এইবিলাক হৈছে স্কুলখনৰ চৰকাৰৰ পৰা ছাপ্লাই কৰা ইউনিফৰ্ম। স্কুলৰ ঘৰৰ ভিতৰত থৈ দিছিলে, ৰাতি বৰষুণ আহিলে আৰু গোটেই ইউনিফৰ্মবোৰ নষ্ট হৈ গ'ল। এতিয়া ইয়াতে শিক্ষক কৰ্মচাৰী মিলিয়ে ইউনিফৰ্মবিলাক ৰ'দত দিছে। এয়া চাওক, এয়া হৈছে অসমৰ শিক্ষা ব্যৱস্থাৰ স্বৰূপ। এইখন হৈছে দিছপুৰৰ নিচেই গাতে লাগি থকা এখন বিদ্যালয়। এনেকুৱা পৰিৱেশ পৰিস্থিতিত কোনোবা সচেতন অভিভাৱকে যে নিজৰ ল'ৰা ছোৱালীক এইখন স্কুলত পঠাব, এইটো চিন্তাৰ বিষয়।